মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, নৱম শ্ৰেণীৰ গণিতৰ R.1 কুৱেশ্যন 10টো চোৱা সৰল কৰা। গতিকে আমি সলিউশন কৰিম সৰল কৰা। এই গোটেইকেইটা সলিউশন কৰিম, গতিকে তোমালোকে চাই থাকা। এক নম্বৰটো আমাক কি কৈছে, √3 - √2 হোল স্কয়াৰ। চোৱাচোন আমি কেনেকৈ কৰিব পাৰোঁ সমাধানটো। আমাক কি দিছে যে x কিমান R.1 কুৱেশ্যন 10 সৰল কৰা। এতিয়া চোৱা এক নম্বৰটো সলিউশন চোৱা। দিয়া আছে আমাক √3 - √2 হোল স্কয়ার। এটা আমি কেনে কৰিব পাৰিম, এইটো আমাৰ পৰিছে a - b হোল স্কয়ার। আমাৰ কি আছিল a স্কয়ার মানে কি হবে √3 স্কয়ার মাইনাস ফর্মুলার কিমান 2, a মানে কিমান √3, b মানে √2 প্লাস কি হবে b স্কয়ার মানে √2 স্কয়ার। এতিয়া চোৱা স্কয়ার আৰু √2 কি হ'ব কেনসেল থাকিব গিয়াত 3 মাইনাস 2। এটা চোৱা √3 * √2 কিমান হ'ব 2 3 গুণ 6 প্লাস কিমান হ'ব 2 স্কয়ার মিন্স 2, কারণটো কি স্কয়ার আর রুট কি হবে ক্যান্সেল হবো। এটা চোৱা প্লাসৰ কেইটা তুমি প্লাস কৰি দিয়া, কি হ'ব 3 আৰু 2 কিমান হ'ব 3 2 যোগ কৰিলে 5 মাইনাস কি হ'ব 2√6। এটো আমাৰ সলিউশন, ঠিক আছে। দুই নম্বৰটো আছে তোমালোকে কিতাপত চোৱা, মই ইয়াত লিখি দিছো। দুই নম্বৰটো আছে 2√3 + √5, এফালে আছে তোমাৰ 2√3 - √5, ঠিক আছে। এতিয়া চোৱাচোন এইটো কি ফৰ্মুলাত পৰিছে, এইটো ফৰ্মুলাত পৰিছে যে a + b a - b। ফৰ্মুলা কি আছিল a স্কয়ার - b স্কয়ার। তাহলে কি হ'ব a মানে 2√3 স্কয়ার মাইনাস b স্কয়ার মানে কিমান তোমাৰ √5 স্কয়ার। এতিয়া চোৱা 2 ৰ ওপৰত কি আছে স্কয়ার আছে, আকৌ √3 ৰ ওপৰত কি আছে স্কয়ার আছে। 2 দুইটা কিমান হ'ব পূৰণ কৰিলে 2 2 গুণ 4 ইনটু স্কয়ার আর রুট কি হবে ক্যান্সেল থাকিব কি 3 মাইনাস স্কয়ার রুট ক্যান্সেল থাকিব কিমান 5। এটা চোৱা কিমান 4 3 গুণ 12 মাইনাস কিমান 5 কিমান হ'ব 12 পৰা 5 গুছি গলে কিমান आंसर হ'ব আমাৰ কিমান 7, ঠিক আছে। 3 নম্বৰটো চোৱা তোমালোকে। 3 নম্বৰটো আছে তোমাৰ 8 + √3, এফালে আছে 2 + √3। এটি চোৱা এইটো ফৰ্মুলাত পৰা নাই, গতিকে আমি কি কৰিম এই 8 কি কৰিম দুয়োটাক পূৰণ কৰিম। চোৱাচোন 8 2 গুণ কিমান 16 প্লাস কিমান হ'ব প্লাস 8 * √3 পূৰণ কৰিলে কি হ'ব 8 √3। পূৰণ কৰোতে সদায় যেটো সংখ্যা থাকিব এটো আগত লৈ আহিবা, যেটো √3 থাকিব এটো পিছত আহিব, ঠিক আছে। এতিয়া চোৱা আমি -√3 ৰে প্লাস √3 ৰে এই দুয়োটা কি কৰিম পূৰণ কৰিম। প্লাস কিমান প্লাস √3 * 2 কি হ'ব 2√3। মই কৈছিলো যে সংখ্যাটো আগত লিখিব লাগিব পাছত √ৰ সংখ্যাটো। এটা চোৱা প্লাস প্লাস √3 * √3 কি হ'ব অনলি 3। এটা চোৱাচোন যিকেইটা প্লাস হৈ আছে প্লাস কৰি দিয়া। 16 আৰু 3 কিমান হ'ব যোগ কৰিলে হ'ব কিমান 19 প্লাস 8টা √3 আৰু 2টা √3 যোগ কৰিলে কিমান হ'ব 10টা √3। এটো আমাৰ সলিউশন, ঠিক আছে। 3 নম্বৰটো গ'ল। 4 নম্বৰটো চোৱা। 4 নম্বৰটো চোৱা 10ৰ 4, ঠিক আছে। কি আছে 1/1 + √2 চাব পাৰিছা তোমালোকে এইটো। এতিয়া সো এইটো আমি কি কৰিম সৰল কেনে কৰিম 1 এটো ল'বা তোমালোকে ব্ৰেকেট দি 1 + √2। এই সংখ্যাটো অপোজিট কে ল'বা, যদি প্লাসত থাকে সেম সংখ্যা ক'ত ল'বা মাইনাসত ল'বা 1 - √2। আকৌ এইটো সংখ্যা আমি কি কৰিম এইটো সংখ্যাক আমি কি কৰিম তোমালোকৰ ওপৰত লৈ যাম, ঠিক আছে সেম 1 - √2। বুজি পাইছা এইখিনি। এতিয়া চোৱাচোন তলত আমাৰ ফৰ্মুলাত পৰি গৈছে a + b a - b কি হ'ব a স্কয়ার - b স্কয়ার, b মানে কিমান √2 স্কয়ার আৰু ওপৰটো এনেকা ৰাখি দিয়া 1 - √2। এটা আছে 1 স্কয়ার মানে 1 মানে এক দুটা পূরণ, এক দুটা পূরণ করলে কি হবে 1 1 গুণে কি হবে 1 1 1 মাইনাস স্কয়ার আর রুট কি হবে ক্যান্সেল থাকিব কি মানে 2 উপৰত কি হ'ব 1 - √2। এতিয়া সো আমি কি কৰিব পাৰো 2 ৰ পৰা 1 গুছি গলে কিমান -1 উপৰত কি হ'ব 1 - √2। এতিয়া আৰু এটা কাম কৰিব পাৰিম, আমি জানো তলত কি নাথাকে মাইনাস নাথাকে, গতিকে তলৰ মাইনাস আমি কি কৰিম উঠাই দিম আৰু এইটো উঠাবৰ কাৰণে আমি ওপৰত মাইনাসেৰে পূৰণ কৰিম। সো ইয়াত একো নাই মানে কি এটা আছে প্লাস, প্লাস মাইনাস কি হ'ব -1 মাইনাস মাইনাস প্লাস √2। এটোই আমার অ্যানসার।
এতিয়া চোৱা এইটো আমি কি কৰিছো, ইয়াত মাইনাছেৰে কি কৰিছো, পূৰণ কৰিছো। ঠিক আছে, 4 নম্বৰটো কৰিলো। 5 নম্বৰটো চোৱা, 4√7 প্লাছ √3। ঠিক আছে, এইটো চোৱা 4। 5 নম্বৰটো চোৱা কি আছে, 4√7 প্লাছ √3। আমি কি কৰিম, এইটো কি কৰিম, এই সংখ্যাটো অপোজিট ল'ম নে নাই, ল'ম। কি ল'ম, √7 মাইনাছ √3। এইটো আমি ক'ত ল'ম, ওপৰতো ল'ম, √7 মাইনাছ √3। এতিয়া চোৱাচোন, এইটো ফৰ্মুলাত পৰি গৈছে দেই, a প্লাছ বি a মাইনাছ বি কি হ'ব, a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। ওপৰত কি হ'ব, যেনেকে আছে তেনেকে ৰাখি দিয়া, 4 ব্ৰেকেট √7 মাইনাছ √3। এতিয়া চোৱা আমি কি কৰিব পাৰো, স্কুৱেৰ আৰু ৰুট কি হ'ব, কেনচেল, থাকিব কিমান, 7 মাইনাছ স্কুৱেৰ ৰুট কেনচেল, থাকিব কিমান, 3। ওপৰত কি হ'ব, 4 ব্ৰেকেট √7 মাইনাছ √3। এতিয়া চোৱাচোন আমি কি কৰিব পাৰো, ইয়াত 7ৰ পৰা 3 গুচি গ'লে কিমান হ'ব, 4। ওপৰত চোৱা কি আছে, 4 ব্ৰেকেট √7 মাইনাছ √3। এতিয়া চোৱা তলতৰ ওপৰত কি আছে, 4 4 কি হ'ব, কেনচেল, থাকিব কেনচেল আমাৰ, √7 মাইনাছ √3। এইটোৱে আমাৰ সলিউশন। ঠিক আছে, তোমালোকে 6 নম্বৰটো চোৱা পাছত। 6 নম্বৰটো চোৱা কি আছে, 7 প্লাছ √3 ডিভাইডেড বাই 7 মাইনাছ √3। এতিয়া চোৱা ইয়াৰ অপোজিট লোৱা ব্ৰেকেট দি, 7 প্লাছ √3 তলতো ব্ৰেকেট লোৱা, 7 মাইনাছ √3। এতিয়া তলত আমাৰ কি আছে, 7 মাইনাছ √3। আমি কি কৰিম, এইটো অপোজিট পাম, 7 প্লাছ √3। ওপৰতো লোৱা, 7 প্লাছ √3। এইটো চোৱা আমি কি কৰিব পাৰো, তলত ফৰ্মুলাত পৰি গৈছে ন, a মাইনাছ বি a প্লাছ বি কি হ'ব, a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। ওপৰত কি হ'ব, a প্লাছ বি কি কৰিব পাৰো আমি, a প্লাছ বি হোল স্কুৱেৰ লিখিব পাৰো, পাৰো নে নাই, পাৰো। এতিয়া চোৱা আমি কি কৰিম, 7 দুটা পূৰণ কৰিলে কিমান হ'ব, 7 7 গুণ কিমান, 49 মাইনাছ স্কুৱেৰ ৰুট কি হ'ব, কেনচেল, অনলি 3 থাকিব। এতিয়া চোৱা a প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলা কি আছিল, a প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলা আছিল a স্কুৱেৰ প্লাছ 2 a মানে 7 b মানে √3 প্লাছ বি স্কুৱেৰ মিন্স কি হ'ব, √3 স্কুৱেৰ। এতিয়া চোৱা আমি কি কৰিব পাৰো, 49ৰ পৰা 3 গুচি গ'লে কিমান হ'ব, 46। আৰু ওপৰত কি হ'ব, 7 দুটা পূৰণ, 7 7 গুণ কিমান হ'ব, 49 প্লাছ 2 7 গুণ কিমান, 14 √3 হ'ব, 14 √3 প্লাছ। এতিয়া চোৱাচোন স্কুৱেৰ ৰুট কেনচেল, কিমান হ'ব, অনলি 3। 5 নম্বৰটো চোৱা কি আছে, 4√7 প্লাছ √3। আমি কি কৰিম, এইটো কি কৰিম, এই সংখ্যাটো অপোজিট ল'ম নে নাই, ল'ম। কি ল'ম, √7 মাইনাছ √3। এইটো আমি ক'ত ল'ম, ওপৰতো ল'ম, √7 মাইনাছ √3। এতিয়া চোৱাচোন এইটো ফৰ্মুলাত পৰি গৈছে দেই, a প্লাছ বি a মাইনাছ বি কি হ'ব, a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। ওপৰত কি হ'ব, যেনেকে আছে তেনেকে ৰাখি দিয়া, 4 ব্ৰেকেট √7 মাইনাছ √3। এতিয়া চোৱা আমি কি কৰিব পাৰো, স্কুৱেৰ আৰু ৰুট কি হ'ব, কেনচেল, থাকিব কিমান, 7 মাইনাছ স্কুৱেৰ ৰুট কেনচেল, থাকিব কিমান, 3। ওপৰত কি হ'ব, 4 ব্ৰেকেট √7 মাইনাছ √3। এতিয়া চোৱাচোন আমি কি কৰিব পাৰো, ইয়াত 7ৰ পৰা 3 গুচি গ'লে কিমান হ'ব, 4। ওপৰত চোৱা কি আছে, 4 ব্ৰেকেট √7 মাইনাছ √3। এতিয়া চোৱা তলতৰ ওপৰত কি আছে, 4 4 কি হ'ব, কেনচেল, থাকিব কেনচেল আমাৰ, √7 মাইনাছ √3। এইটোৱে আমাৰ সলিউশন। ঠিক আছে, তোমালোকে 6 নম্বৰটো চোৱা পাছত। 6 নম্বৰটো চোৱা কি আছে, 7 প্লাছ √3 ডিভাইডেড বাই 7 মাইনাছ √3। এতিয়া চোৱা ইয়াৰ অপোজিট লোৱা ব্ৰেকেট দি, 7 প্লাছ √3 তলতো ব্ৰেকেট লোৱা, 7 মাইনাছ √3। এতিয়া তলত আমাৰ কি আছে, 7 মাইনাছ √3। আমি কি কৰিম, এইটো অপোজিট পাম, 7 প্লাছ √3। ওপৰতো লোৱা, 7 প্লাছ √3।
এইটো আমি কি কৰিব পাৰো, তলত ফৰ্মুলাত পৰি গৈছে ন, a মাইনাছ বি a প্লাছ বি কি হ'ব, a স্কোয়ার মাইনাছ বি স্কোয়ার। উপৰত কি হ'ব, a প্লাছ বি কি কৰিব পাৰো আমি, a প্লাছ বি হোল স্কোয়ার লিখিব পাৰো, পাৰো না নাই, পাৰো। এতিয়া আমি কি কৰিম, হাত দুটা পূৰণ কৰিলে কিমান হ'ব, হাত হাত গুণ কিমান 49 মাইনাছ স্কোয়ার ৰুট কি হ'ব, কেনসেল, অনলি 3 থাকিব। এতিয়া চোৱা a প্লাছ বি হোল স্কোয়ার ফৰ্মুলা কি আছিল, a প্লাছ বি হোল স্কোয়ার ফৰ্মুলা আছিল a স্কোয়ার প্লাস 2 a মানে 7 b মানে √3 প্লাস b স্কোয়ার মিন্স কি হ'ব √3 স্কোয়ার। এতিয়া চোৱা আমি কি কৰিব পাৰো, 49 ৰ পৰা 3 গুচি গ'লে কিমান হ'ব 46, আৰু ওপৰত কি হ'ব, হাত দুটা পূৰণ, হাত হাত গুণ কিমান হ'ব 49 প্লাস 2 হাত গুণ কিমান 14 √3 হ'ব 14 √3 প্লাস, এতিয়া চোৱাচোন স্কোয়ার রুট ক্যান্সেল কিমান হ'ব অনলি 3, এটা সব 46। এটা সব 49 আৰু তুমি 3 যোগ কৰি দিলে কিমান হ'ব 52 প্লাস 14 √3। ইয়াৰ পৰা কি কি কমন আহিব চোৱাচোন, তলত কিমান আছে 46, ওপৰত কিমান আছে 52 আৰু 14। এতিয়া চোৱা তাৰ পৰা কি এটা কমন আহিব 2 এটা কমন আহিব, থাকিব কি 2 2 যা 4 মানে 2 2 গুণ 4 থাকিব 12, 2 6 গুণ 12 প্লাস 2 কিমান গুণ 14, 2 7 গুণ 14 √2। এতিয়া চোৱা আমি কাটি দিব পাৰো না নাই, 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6, এনসারটো হ'ব আমাৰ 23। ওপৰত কি হ'ব 26 প্লাস 7 √2। ঠিক আছে, পাছতো চোৱা 7 নম্বৰটো চোৱা তোমালোকে কি আছে, 7 নম্বৰটো আছে 1/1 প্লাস √2 প্লাস কি আছে 1/√2 প্লাস √3 প্লাস 1/√3 প্লাস √4। এইটো আমি কি কৰিম, ইয়াৰ সলিউশনটো চোৱা, ইয়াৰ বিপৰীত লোৱা 1 কি আছে আমাৰ 1 প্লাস √2, আমি কি লম 1 মাইনাস √2, ওপৰতো লোৱা 1 মাইনাস √2 প্লাস ইয়াত কি আছে 1 √2 প্লাস √3, আমি কি লম লগে লগে লম √2 মাইনাস √3, এটো ওপৰতো লম কি হ'ব √2 মাইনাস √3 প্লাস ইয়াত কি আছে 1/√3 প্লাস √4, আমি কি লম ইয়াত √3 মাইনাস √4, বুঝি পাইছা, ওপৰতো লম এটো কি লম √3 মাইনাস √4। এতিয়া চোৱা তলত আমাৰ ফৰ্মুলাত পৰি গৈছে দেই, a প্লাস b a মাইনাস b কি হ'ব আমাৰ a স্কয়ার মাইনাস b স্কয়ার, তলত গোটেইকেইটা ফৰ্মুলাত পৰি গৈছে, চোৱা a প্লাস b a মাইনাস b কি হ'ব a স্কয়ার মাইনাস b স্কয়ার প্লাস চোৱা a প্লাস b a মাইনাস b কি হ'ব a স্কয়ার মাইনাস b স্কয়ার, b মানে কিমান √4 স্কয়ার। এটা চোৱা ওপৰত চোৱা যেনেকৈ আছে তেনেকৈ লিখি দিয়া, কাৰণ 1 ৰ লগত যদি আমি কিবা পূৰণ কৰো হেইটোই হ'ব কি হ'ব 1 মাইনাস √2, এটো কি হ'ব √2 মাইনাস √3, এটো কি হ'ব √3 মাইনাস √4। বুজি পাই আছা ন, চোৱা 1 স্কয়ার মিন্স কিমান 1 মাইনাস আছে মাইনাস, স্কয়ার আৰু ৰুট কি হ'ব কেনসেল থাকিব কি মানে 2 প্লাস স্কয়ার ৰুট কেনসেল থাকিব 2 মাইনাস 3 প্লাস ইয়াত কি হ'ব 3 মাইনাস 4, ওপৰত যেনেকৈ আছে ৰাখি দিয়া 1 মাইনাস √2 মাইনাস √3 মাইনাস √4। এতিয়া চোৱা 2 ৰ পৰা 1 গুচি গ'লে কিমান 1, ডাঙৰ চিনটো কি হ'ব মাইনাস 1, 1 মাইনাস √2 প্লাস 3 পৰা 2 গুচি গ'লে কিমান মাইনাস 1, ওপৰত কি থাকিব √2 মাইনাস √3 প্লাস 4 পৰা 3 গুচি গ'লে কিমান মাইনাস 1, ওপৰত কি থাকিব √3 মাইনাস √4 ইকুৱেল। এটা চোৱা ইয়াত আমি আৰু এটা কাম কৰিব পাৰো, মাইনাসবোৰ আমি কি কৰিম মাইনাসবোৰ উঠাই দিম, কাৰণ তলত মাইনাস থাকিব নোৱাৰে, গতিকে মাইনাসবোৰ আমি উঠাই দিম, কি কৰিম সেই কাৰণে মাইনাসেৰে গোটেইকেইটা কি কৰিম আমি পূৰণ কৰি দিম। ঠিক আছে, মাইনাসে প্লাসে কি হয় একো নাই মানে প্লাস আছে, মাইনাসে প্লাসে -1, মাইনাসে মাইনাসে প্লাস √2, মাইনাসে প্লাসে মাইনাস √2, মাইনাসে মাইনাসে কিমান প্লাস √3, মাইনাসে প্লাসে মাইনাস √3, মাইনাসে মাইনাসে কিমান প্লাস √4। এটা চোৱা
মাইনাছ ৰুট অভাৰ 2 প্লাছ ৰুট অভাৰ 2 কেঞ্চেল, মাইনাছ ৰুট 3 প্লাছ ৰুট 3 কেঞ্চেল, থাকিব কি আমাৰ মাইনাছ 1 প্লাছ ৰুট 4, এতেকে মাইনাছ 1 প্লাছ, এতিয়া ৰুট অভাৰ 4 বৰ্গমূল কিমান, ৰুট অভাৰ 4 বৰ্গমূল হৈছে 2, গতিকে চোৱা 2 ৰ পৰা 1 গুচি গ'লে কিমান হ'ব 1, এইটো আমাৰ সলিউশন। আৰু এটা আছে 8 নম্বৰ, 8 নম্বৰটো চোৱা কি আছে, 8 নম্বৰটো আছে root over a plus x minus root over a minus x, তলত কি আছে root over a plus x plus root over a minus x, গতিকে সো এটা আমি কেনে কৰিব পাৰো, সহজে আছে, ইমান টান নহয় সলিউশন। এটো লোৱা ব্র্যাকেটত লোৱা root over a plus x minus root over a minus x, তলটো লোৱা root a plus x plus root a minus x, এতিয়া চোৱা এইটো কি হৈ আছে ইয়াত প্লাস ন, সেম আমি কি লম মাইনাস লম, root a plus x, এইটো মাইনাস হ'ব দেই, প্লাস আছে মাইনাস হৈ যাব, বাকিটো সেম a minus x, এইটো ওপৰত লম কি হ'ব root over a plus x minus root over a minus x, এটাকে চোৱা কি হ'ব, তলত ফৰ্মুলাত পৰি গৈছে যে a plus b a minus b, কি হ'ব আমাৰ a square minus b square, গতিকে কি হ'ব a মানে কিমান a plus x square minus b square মানে কিমান হ'ব a minus x square, a square minus b square, ওপৰত চোৱা a minus b কি হ'ব a minus b whole square, এটাকে চোৱা আমি জানো স্কয়ার আৰু ৰুট কি হয় কেনসেল, থাকিব কি a plus x মাইনাস, এই মাইনাস থাকাৰ কাৰণে আমি কি দিব লাগিব এটা ব্র্যাকেট, আকৌ আমি কি জানো স্কয়ার ৰুট কি হ'ব কেনসেল, থাকিব কি a minus x, এটো ভাঙি দিয়াচোন a minus b whole square কি হ'ব a minus b whole square ফৰ্মুলা আছিল a square minus 2a মানে কিমান a মানে এইটো a plus x b মানে a minus x plus b square a minus x square, এতিয়া চোৱা তলত কি হ'ব আমাৰ a plus x, এইটো চোৱা মাইনাস a plus a মাইনাস কিমান প্লাস x, বুজি পাই আছো ন, ওপৰত কি হ'ব স্কয়ার ৰুট কি হ'ব কেনসেল, থাকিব কি a plus x minus 2, এইটো চোৱা কি পৰি গৈছে a plus b a minus b, ফৰ্মুলা কি আছিল a square minus b square plus square root cancel কি হ'ব a minus x, এতিয়া চোৱা মাইনাস a plus a কি হ'ব cancel, আৰু ইয়াত কি হ'ব মাইনাস x plus x কি হ'ব cancel, থাকিব কি x plus x কি হ'ব 2x, আৰু ওপৰত কি হ'ব a plus a কি হ'ব 2a, মাইনাস থাকিব কি 2 root over a square minus x square, এতিয়া চোৱা তলত লিখা 2x, উপৰত আমি কি ল'ব পাৰো 2 এটা কমন ল'ব পাৰো, তো 2 আৰু 2 মিলিছে 2 আমি কি ল'ব পাৰো কমন, 2 এটা কমন থাকিব কি a minus root over a square minus x square, 2 cancel, কি পাম আমি আনসারটো হ'ব আমাৰ a minus root over a square minus x square divided by x, এটা আমাৰ সলিউশন। এটা সো 11 নম্বৰটো সো তোমালোকে প্ৰমাণ কৰিব লাগে, কুৱেশ্যন 11 প্ৰমাণ কৰা যে, এটা আমাৰ প্ৰমাণ কৰিব লাগে 1 by 2 plus root over 3 plus 2 by root over 5 minus root over 3 plus 1 by 2 minus root 5 equal কিমান বুলি দেখুৱাব লাগে আমাৰ 0, গতিকে আমি এইটো লম 0 দেখুৱাম, চোৱা সলিউশন এইটো লোৱা 1 কি আছে 2 plus root over 3, লগে লগে আমি কি লম মাইনাস লম 2 minus root over 3, ওপৰটো লোৱা 2 minus root over 3 plus এইটো লোৱা 2, তলত কি আছে root over 5 minus root over 3, এইটো মাইনাসৰ আছে আমি কি লম প্লাসৰ লম root over 5 plus root over 3, ওপৰটো লোৱা root over 5 plus root over 3 plus এইটো লোৱা আছে 1 2 minus root over 5, এত কি লম লগে লগে প্লাসৰ লোৱা 2 plus root over 5, ওপৰত কি আছে 2 plus root over 5, এতিয়া চোৱা এনেকুৱা অংক সদায় কি তলত ফৰ্মুলাত পৰি যায়, চোৱাচোন a plus b
a minus b কি আছিল ফৰ্মুলা a স্কয়ার minus b স্কয়ার এটো সোয়া a minus b a plus b কি হ'ব a স্কয়ার minus b স্কয়ার প্লাস এটো কি হ'ব a minus b a plus b কি হ'ব a স্কয়ার minus b স্কয়ার এতিয়া সো ওপৰত কি কৰিব পাৰো আমি 1 ৰ লগত ইনটু কৰিলে কি হ'ব এটো হ'ব 2 minus root over 3 এটো ৰাখি দিয়া নাকে 2 bracket root 5 plus root 3 এটো ৰাখি দিয়া 2 plus root over 5 এতিয়া সোয়া 2 দুগুণ কিমান হয় 2 দুগুণ 4 মাইনাস স্কয়ার রুট ক্যান্সেল থাকিব 3 প্লাস রুট স্কয়ার ক্যান্সেল থাকিব কিমান 5 মাইনাস 3 প্লাস কি হ'ব এটো 2 দুগুণ 4 মাইনাস 4 মাইনাস 5 উপৰত যেনেকৈ আছে ৰাখি দিয়া 2 minus root over 3 এত যেনেকৈ আছে ৰাখি দিয়া root over 5 plus root over 3 2 plus root over 5 এতিয়া সো আমি কি কৰিব পাৰো আমি জানো 4 ৰ পৰা 3 গুছি গলে কিমান হ'ব 1 হ'ব আৰু তলৰ 1 আমি নিলিখো ঠিক আছে কি লিখিম তেনেহলে 2 minus root over 3 প্লাস এতিয়া চোৱা 5 ৰ পৰা 3 গলে কিমান 2 ওপৰত কি আছে 2 root over 5 plus root over 3 plus এটা সো 5 ৰ পৰা 4 গলে কিমান -1 ওপৰত কি হ'ব 2 plus root 5 এটা সেটো লিখি দিয়া 2 minus root over 3 2 কি হ'ব ক্যান্সেল থাকিব কি root over 5 plus root 3 থাকিব না নাই কোৱাচোন থাকিব সো মাইনাস এ প্লাস এ -2 কি হ'ব প্লাস এ মাইনাস 2 হ'ব প্লাস এ মাইনাস root 5 এটা সো minus root 5 plus root 5 cancel root over 3 cancel -2 plus 2 cancel आंसर আমরা কিমান পাইছো 0 গতিকে আমি কি কব পাৰো প্রমাণিত হল ঠিক আছে তে কোশ্চেন 12 টো চোৱাচোন সেম এনেকৈ অংক কোশ্চেন 12 টো চোৱা কি বুলি কৈছে আমাক গিভেন দিয়া আছে root over 3 equal 1.732 আৰু root over 2 equal তাৰ এটা ভ্যালু দি দিছে আমাক 1.414 এটা আমাক অংকবোৰ দিছে মান উলাবলৈ এক নম্বৰটো দিছে 1 by root over 3 minus root over 2 এটা সলিউশন আমি কি কৰিম ইয়াৰ অপোজিট লম এই আগৰ নিচিনা একেই কি লম root over 3 minus root over 2 এটো ল তুমি কি হ'ব root over 3 plus at minus আমি প্লাসৰ লম root over 2 হেটো আমি কত লম ওপৰতো লম root over 3 plus root over 2 এতিয়া চোৱা a minus b a plus b কি হ'ব a square minus b square ওপৰত লিখি দিয়া এনেকৈ root over 3 plus root over 2 এতিয়া আমি কি কৰিব পাৰো স্কয়ার রুট কি হ'ব ক্যান্সেল থাকিব কিমান 3 minus 2 ওপৰত এনেকৈ লিখি দিয়া root over 3 plus root over 2 এতিয়া চোৱা 3 ৰ পৰা 2 গুছি গলে কিমান 1 ওপৰত কি হ'ব root over 3 plus root over 2 আৰু আমি জানো কি পৃথিৱীৰ সকলো সংখ্যাৰ তলত কি থাকে এটা 1 থাকে গতিকে 1 আমি কি লিখিম নেকি নিলিখো কি হ'ব root over 3 plus root over 2 এতিয়া চোৱা root over 3 ৰ কিবা এটা ভ্যালু দি দিছে আমাক আৰু root over 2 ৰ এটা ভ্যালু দিছে আমি বহাই দিম root over 3 কিমান দিছিল আমাক root over 3 দিছিল 1.732 plus root over 2 এর মান কি দিছিল 1.414 এটা দুটো আমি কি করিম যোগ কৰি দিম যোগ কৰিলে आंसर পাই যাম হয় না নাই গতিকে যোগ কৰি দিয়া 4 এর 2 কিমান হ'ব 4 এর 2 6 3 এর কিমান 3 এর 4 হাতে 4 কিমান হাতে 4 11 এর 1.1 2 হাতে কিমান আছে 3 গতিকে आंसरটো আমাৰ কি পাইছো 3.146 এটু কি আছিল সলিউশন গতিকে 12 নম্বৰৰ দুইটো চোৱা 12 নম্বৰ দুইটো কি আছে 2 by root over 3 plus root over 2 এটু সেম আগৰ নিচিনা কৰা কি আছে root over 3 plus root over 2 ইয়াত অপোজিট কে লোৱা root over 3 minus root over 2 এটু ওপৰতো লোৱা root over 3 minus root over 2 কি হ'ব a plus b a minus b কি হ'ব a square minus কি root over 2 square ওপৰত সো যেনেকৈ আছে ৰাখি দিয়া
2 √3 minus √2 এতিয়া চোৱা আমি কি জানো ইমানটো গম পাইছা যে স্কয়াৰৰ ৰুট কি হয় কেনসেল হয় কি থাকিব 3 minus 2 ওপৰত কি হ'ব 2 √3 minus √2 এতিয়া চোৱা তলত কি হ'ব 3 পৰা 2 গুচি গলে কিমান হ'ব 1 আৰু 1 আমি কি নিলিখো তলত কি হ'ব आंसर আমাৰ 2 ব্ৰেকেট √3 minus √2 এতিয়া চোৱা ব্ৰেকেট মানে আমি কি জানো পূৰণ ব্ৰেকেট মানে কি হয় পূৰণ হয় গতিকে 2 ব্ৰেকেট √3 মান আছিল ন মান বহাই দিয়ে কি আছিল 1.732 এটা কোৱেশ্চনত দিয়া থাকিব দেই √3 মান মাইনাস আছে কিমান √2 1.414 এটা বিয়োগ কৰি দিয়া সাইডত বিয়োগ কৰি দিয়া কিমান হ'ব চোৱা কোনটো ডাঙৰ ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰা এইটো ডাঙৰ আছে কি হ'ব 1.732 কি লিখিব 1.414 এতিয়া চোৱা 2 ৰ পৰা 4 না যায় 12 হ'ব কৰি ললে 12 পৰা 4 গলে কিমান 8 হ'ব ইয়াত কিমান আছে ইয়াত আছে 2 2 ৰ পৰা 1 গলে কিমান 1 8 ৰ পৰা 4 গলে কিমান 3 পইণ্ট কি হ'ব 0 এতিয়া আমাৰ आंसर হ'ব 2 ইনটু এতিয়া চোৱা ইয়াৰ आंसरটো কিমান হ'ব 2 ইনটু আমি কিমান পাইছিলো 0.636 গতিকে কি আমি লিখিম যে কি 2 ইনটু যদি এটাৰ লগত আমি পূৰণ কৰি কিমান পাও 0.636 তোমালোকে পূৰণ কৰি চাব পাৰা এটা আমাৰ ৰাইট आंसर ঠিক আছে